নমস্কাৰ বন্ধুসকল, মই ৰয় আৰু আপোনালোকে চাইছে টেক চিটিত। তো বেছিক ভিডিঅ'ৰ পৰা আৰম্ভ কৰি কিনে কুল ভিডিঅ'লৈকে চাবলৈ টেক চিটি ছাবস্ক্ৰাইব কৰক। তো আজি আমি এইটো ভিডিঅ'ত কথা পাতিম কেনেকৈ জিমেইলৰ পাছৱৰ্ড চেঞ্জ কৰিব লাগে। তো ভিডিঅ' টেষ্ট কৰাৰ আগতে এটা কথা কৈ দিওঁ, যিহেতু অলৰেডি জানে যে জিমেইলৰ পাছৱৰ্ড কেনেকৈ চেঞ্জ কৰিব লাগে। প্লিজ স্কিপ দ্য ভিডিঅ'। তো চেঞ্জ কৰি আপোনালোকে আহিব লাগিব গুগলত, আৰু গুগলত চাৰ্চ কৰিব গুগল একাউণ্ট। ইয়াতে তলত যাব, তলত গ'লে আপোনালোকে পাব ইয়াতে চাইন ইন গুগল একাউণ্টছ। ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ গুগল একাউণ্টটো খুলি অ'পেন হৈ গৈছে আপোনালোকৰ গুগল একাউণ্ট। ইয়াতে তলত যাব, তো যোৱাৰ পিছত চাইন ইন এণ্ড ছিকিউৰিটি, দেন ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত যাব, তলত যোৱাৰ পিছত ইয়াতে চাব পাছৱৰ্ড। ইয়াতে পাছৱৰ্ডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে আহিব। ইয়াতে মই এটা কথা কৈছোঁ, যিহেতু ইমেইল অলৰেডি লগ ইন আছে আৰু সিহঁতে পাছৱৰ্ডটো পাহৰি গৈছে, ইহঁতে ফৰগট পাছৱৰ্ডত ক্লিক কৰি কিনে পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰে। তো আমাৰতো পাছৱৰ্ডটো মনত আছে, তেন্তে আমি ইয়াতে পাছৱৰ্ডটো দিম টেক চিটি 3। এইটো আমাৰ আগৰ পাছৱৰ্ডটো আছিল। ইয়াতে নেক্সট কৰিলোঁ। নেক্সট কৰাৰ পিছত আমি ইয়াতে নিউ পাছৱৰ্ড দিম। তো নিউ পাছৱৰ্ডটো দি দিছোঁ টেক চিটি 7890। অ'কে, দেন কনফাৰ্ম কৰিছোঁ টেক চিটি 7890। নাও চেঞ্জ পাছৱৰ্ড। তো বন্ধুসকল, আপোনালোকৰ পাছৱৰ্ডটো চেঞ্জ হৈ গৈছে। তো আমি আজি শিকিলোঁ কেনেকৈ আমি পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰোঁ। ইয়াৰ পিছত আপোনালোকে গেট ষ্টাৰ্টেড কৰিব, তাৰপিছত ছিকিউৰিটি চেকআপ, দেন কণ্টিনিউ টু গুগল একাউণ্ট। তো বন্ধুসকল, আমি শিকিলোঁ আজি কেনেকৈ আপোনালোকৰ জিমেইলৰ পাছৱৰ্ডটো চেঞ্জ কৰিব লাগে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।